বৰষুণ এতিয়াও থমকি নাই। ৰাস্তাৰ পোহৰৰ তলত ঋতিকা আৰু আৰ্য একেলগে থিয় হৈ আছে। দুয়োৰে চকুত হাজাৰটা কথা, কিন্তু মুখত নীৰৱতা। আৰ্য ধীৰে ধীৰে আগবাঢ়ি যায়। তেওঁৰ হাতত এতিয়াও ডায়েৰীখন। আৰ্য অলপ কঁপি থকা মাতত, এইবোৰ মোৰ বাবে লিখিছিলা নেকি? ঋতিকা চকু নমাই দিয়ে। তেওঁৰ চকুত চকুপানী জমা হয়। ঋতিকা, মই ভাবিছিলোঁ তুমি কেতিয়াও নুবুজিবা। কিছু সময় নীৰৱতা। হঠাতে এখন গাড়ী জোৰেৰে আহে আৰু পানী ছিটিকি উঠে। আৰ্য তৎক্ষণাত ঋতিকাৰ হাত ধৰি আঁতৰাই আনে। দুয়ো খুব ওচৰ চাপি যায়। দুয়োৰে হৃদয়ৰ ধপধপ শব্দ যেন শুনা যায়। আৰ্য মিঠা হাঁহি, এতিয়া বুজিছো। ঋতিকাৰ মুখত বহুদিনৰ পিছত এটা সঁচা হাঁহি আহে। কিন্তু হঠাতে ঋতিকাৰ ফোনত এটা মেছেজ আহে। তেওঁ মেছেজটো দেখি ভয় খাই যায়। স্ক্ৰীণত কেৱল এটা নাম দেখা যায়, ৰাজ কলিং। আৰ্য অবাক হৈ চাই থাকে।